নমস্কাৰ টেক প্ৰতিদিন আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শিকাই দিম কিদৰে আপোনাৰ মোবাইলটো কোনোবা এজনে চুৰ কৰিব বিচাৰি টাচ কৰিলে এই মোবাইলটো নিজে নিজে এলাৰ্ম বাজি উঠিব। হয়, কেতিয়াবা আপোনাৰ দীঘলীয়া বাছ যাত্ৰা নতুবা ৰেল যাত্ৰাত আপোনাৰ মোবাইলটো হেৰাই যোৱাৰ খুব সম্ভাৱনা থাকে। গতিকে এই মোবাইলটো কোনোবা চোৰৰ পৰা ৰক্ষা কৰিবলৈ আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ইয়াত আপোনাক আমি অতি সুন্দৰভাৱে বুজাই দিম। গতিকে ভিডিঅ'টো আপুনি শেষলৈ চাব আৰু ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক তেন্তে পোনে পোনে ভিডিঅ'টোলৈ যাওঁ। আপোনাৰ মোবাইলটো কোনোবা চোৰে যদি নিব বিচাৰিলে লগে লগে যদি আপোনাৰ মোবাইলৰ এলাৰ্মটো বাজিব দিবলৈ বিচাৰে তেন্তে ইয়াত দেখা এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। এই এপ্লিকেশ্যনটোৰ লিংক মই এই ভিডিঅ'টোৰ তলত থকা ডেছক্ৰিপশ্যন বক্সত মই লিংক দি দিম। আপুনি এই লিংকটোৰ পৰা গৈ পোনে পোনে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি এই এপ্লিকেশ্যনটো অ'পেন কৰি দেখুৱাই দিম যে কিদৰে আপুনি ইয়াত আপোনাৰ মোবাইলটো কোনোবা চুলেই নিজে নিজে ৰিংগিং হ'ব আৰু আপুনি গম পাই যাব। চাওক, আমি এতিয়া এই ষ্টাৰ্ট বাটনটোত ক্লিক কৰিম। ষ্টাৰ্ট বাটনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি দেখা পাইছে ডু নট টাচ বুলি। আপুনি ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত আপুনি একচেপ্ট এণ্ড কণ্টিনিউত ক্লিক কৰিব। এতিয়া আপোনাক দেখা পাইছে ইয়াত একেবাৰে ওপৰত আছে এক্টিভ বুলি। আপুনি এই এক্টিভটোত ক্লিক কৰিলে আপোনাৰ এক্টিভ হৈ গুচি যাব। কিন্তু ইয়াৰ আগতে আপুনি এটা পিন কোড ক্ৰিয়েট কৰি ল'ব লাগিব। তাৰ বাবে আপুনি ইয়াত দেখা এই তলত দেখিছে আপুনি ছেট নিউ পিন বুলি আছে। এই ছেট নিউ পিনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰিলে তাৰপিছত আপোনাৰ ইয়াত চিকিউৰিটি কুৱেশ্যন দিছে। আপুনি উদাহৰণ হিচাপে যিকোনো দিব পাৰে। ইয়াত দিছে হোৱাটছ ইয়ৰ ফেভাৰেট মুভি বুলি কৈছে। মই ইয়াত উদাহৰণ হিচাপে লিখিলোঁ সঞ্জু বুলি, উদাহৰণভাৱে লিখিছোঁ মই ইয়াত। ইয়াৰ পাছত মই ছাবমিট কৰিম। তাৰপাছত এতিয়া আপোনাক ইয়াত নতুন পিন কোড দিব দিছে, যিকোনো এটা পিন দিব দিছে। মই উদাহৰণ হিচাপে 9954 বুলি পিন দিলোঁ। হয়, দি দিলোঁ। এতিয়া মই পিনটো দিয়াৰ লগে লগে এতিয়া মই যদি এক্টিভ টিপি দিওঁ তাৰপাছত লগে লগে ইয়াত সময় ল'ব। কাউণ্টডাউন ষ্টাৰ্ট হৈছে। এই কাউণ্টডাউন যেতিয়া 0 হ'ব তেতিয়াই মোৰ মোবাইলটো ডু নট টাচ এক্টিভ মোডত গুচি যাব। এতিয়া যদি মোৰ মোবাইলটো কোনোবাই টাচ কৰে তেন্তে মোৰ মোবাইলটো লগে লগে ৰিংগিং হৈ গুচি যাব, অৰ্থাৎ এলাৰ্ম বাজি উঠিব। আৰু এই এলাৰ্মটো যেতিয়াই বাজি উঠিব তেতিয়াই এই এলাৰ্মটো বন্ধ কৰিবলৈ হ'লে মই কিছু সময় আগতে যি 4টা পিন কোড ছেট আপ কৰিলোঁ এই 4টা পিন কোডটো মই এড কৰিব লাগিব। তেতিয়াহে মোৰ এই এলাৰ্ম বাজি উঠা মোবাইলটো নিজে নিজে এলাৰ্মটো বন্ধ হ'ব, অন্যথা মোৰ মোবাইলটো বন্ধ নহ'ব আৰু এলাৰ্মটো বাজি থাকিব। অৰ্থাৎ চোৰ এজনে আপোনাৰ মোবাইলটো টাচ কৰাৰ লগে লগে আপোনাৰ মোবাইলটো এলাৰ্ম বাজি উঠিব আৰু চোৰজনে যেতিয়ালৈকে আপুনি ছেট আপ কৰা পিন কোডটো ইয়াত চোৰজনে টাইপ নকৰে তেতিয়াহ'লে মোবাইলটো বাজি থাকিব। অৰ্থাৎ ইয়াৰ পৰা সেইটোৱে হ'ব যে যিহেতু চোৰজনে আপোনাৰ পিন কোডটো নাজানে, গতিকে চোৰজনে কেতিয়াও এই ৰিংগিং বা এই এলাৰ্মটো বন্ধ কৰিব নোৱাৰিব আৰু আপুনি চোৰজনক ধৰা পেলাব পাৰিব। গতিকে এতিয়া আপোনাক মই লাইভ ডেমো দেখাই দিম। যিহেতু মোবাইলটো এতিয়া ডু নট টাচ মোডত এক্টিভ হৈ আছে, গতিকে মই মোবাইলটো টাচ কৰাৰ লগে লগে কিদৰে এলাৰ্ম বাজি উঠিব আৰু আপুনি ইয়াত পিন কোডটো টাইপ নকৰা পৰ্যন্ত কেনেকৈ বাজি থাকে ইয়াক মই এতিয়া আপোনাক লাইভ দেখুৱাই দিম। এতিয়া চাওক, মোবাইলটো মই এতিয়া স্পৰ্শ কৰিম। যিহেতু মোবাইলটো এতিয়া ডু নট টাচ মোডত এক্টিভ হৈ আছে। চাব, এতিয়া মই মোবাইলটো চুলোঁ। চাওক, এতিয়া লগে লগে মোবাইলটো বাজি উঠিছে, আপুনি নিশ্চয় শুনা পাইছে। এতিয়া মই এই বাজি থকা মোবাইলটোৰ চাউণ্ডটো বন্ধ কৰিবলৈ হ'লে ইয়াত মই দিয়া ছেট আপ কৰা পিন কোডটো ইয়াত দিবই লাগিব, তেতিয়াহে মোবাইলটো চাউণ্ডটো বন্ধ হ'ব, অন্যথা বন্ধ নহ'ব। চাওক, ইয়াত মই ছেট আপ কৰা পিন কোডটো দিয়াৰ লগে লগে মোবাইলটো নিজে নিজে বন্ধ হৈ গ'ল। গতিকে এনেদৰে আপোনাৰ মোবাইলটো এই এপ্লিকেশ্যনটোৰ দ্বাৰা যিকোনো এজন চোৰৰ পৰা আপুনি যিকোনো ৰেল যাত্ৰা নতুবা বাছ যাত্ৰাত আপুনি হাত সাৰিব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনাৰ নিশ্চয় কিবা এটা লাভ হৈছে। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পৰৱৰ্তী সময়তো আপোনালোকৰ কাৰণে বনাই থাকিবলৈ উৎসাহ দিবলৈ আপুনি এই ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকৰ যিকোনো ধৰণৰ পৰামৰ্শ কমেণ্ট কৰিব আৰু আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।